হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আমাৰ ভালে। এয়া মোৰ ভাইটি আৰু এয়া মোৰ বাইৰ ছোৱালী, এয়া মায়েৰ ছোৱালী। হাই দিয়া আকৌ। এতিয়া আমি চাৰিওটাই বহি আছোঁ। ভাবিলোঁ আমিনো কি কৰোঁ আপোনালোককো দেখুৱাওঁ। বহুত গৰম পৰিছে আমাৰ এইফালে। আপোনালোকৰ ফালে গৰম কেনেকুৱা? ঠাণ্ডাই খাওঁ অকণমান আৰু কি কৰিব। ভাবিছোঁ এতিয়া আমি চাৰিওটাই কিবা অলপ খাওঁ, ঠাণ্ডা, লগতে ভাজা আছে, চানা ভাজা। খাওঁ দেই এতিয়া। ইমান গৰম দিছে নহয়। ভাত খাবই নালাগে এইবিলাক খালে। সিহঁতো এতিয়া খাই আছে। গোটেইকেইটা মানে খোৱাতে বেছি। আজি আমি দুয়োটাই বনাম মাছৰ চাটনি। দুয়োটাই লগ লাগি বনাম দেই। কিন্তু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। কিন্তু সকলোৱে এতিয়া আমি চাটনিৰ যোগাৰ কৰি ল'লোঁ। এতিয়া আমি কৰিম এইখিনি। নিমখ আৰু হালধি তেতিয়া মাছটো অকণমান সানি ল'ম, তাৰপিছত ফ্ৰাই কৰি ল'ম মাছটো। ভালকৈ সানি ল'ব লাগিব দেই। কিন্তু এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত তেল দিম। এতিয়া তেল দিম ইয়াত, মাছটো ফ্ৰাই কৰি ল'ম। তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তাৰপিছত ইয়াত মাছটো দি দিম। দিবলৈ হৈছে আৰু মাছটো ভালকৈ ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া মাছটো হৈ গ'ল, উঠাই ল'ম মাছটো। এতিয়া আমি মাছটো সানি ল'ম ধুনীয়াকৈ। ইয়াত পিঁয়াজ, জলকীয়া আৰু নিমখ আছে, দি পেলাই সানি ল'ম আমি ভালকৈ। এতিয়া আমি তেল দি ল'ম, দি পেলাই ধুনীয়াকৈ সানি ল'ম। মাছখিনিৰ পৰা কাটাখিনি উলিয়াই লৈছোঁ দেই। কিন্তু এতিয়া আমাৰ চাটনিখিনি হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি